Hi, hello, namaskar, and welcome back to my YouTube channel. আজি এইটো এডভেঞ্চাৰত আহিলোঁ আপোনালোকক অলপ দেখুৱাম আমাৰ সাপোটগ্ৰামৰ পৰা মাত্ৰ 5 কিলোমিটাৰ ডিষ্টেন্সত কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হয় এইটো বদলাগাঁও জাগাখিনিৰ নাম এনেকুৱা এটা ধুনীয়া প্লেচ কি কম আপোনালোকে মোৰ পিছফালে চাই আছে আগততো আপোনালোকক ক্লিপিংবিলাক দেখালোঁ এই যে বাইকৰ পিছত যেটো আহি আছে এটোৱে নানটু হয় এই যে নানটু তোর ভাল নামটো হচ্ছে শিবশঙ্কর দাস এই চাওক নানটু ও তামাম এই বাইকখন দি যাম আজি আমি আৰু নানটু চাই থাকক ভিডিঅ'টো কোনটা তারিখে এইটো ৰাস্তাৰে গৈ আছোঁ চাওক কেনেকুৱা ৰাস্তা খেতি বাতি আলি মালি দি নানটু ক'ত বা লৈ গৈ আছে বাদচপৰ তলেদি নদীৰ কাষেদি এইবিলাক কি ৰাস্তা দি লৈ আছে বাপৰে বাপ মোৰতো বিৰাট ভয় লাগি আছে চাওক নানটু ক'ত বা লৈ যায় এই পথাৰৰ মাজে মাজে এই খেতেৰ মাজে মাজে ক'ত গৈ আছোঁ বাপৰে বাপ এনেকুৱা ৰাস্তা না কি কম আপোনালোকক এই চাওক না চাওক কিয়া বাল্লা চালাৰ ভিতৰেদি লৈ আহিল আহিলোঁ ৰাস্তা আহোঁতে যেনেকুৱা প্ৰব্লেম হ'ল কিন্তু ইয়াত আহি মনটো এনেকুৱা লাগিল আৰু ক'ব লগা একো নাই মোৰ লগত আছে নানটু এই চাওক নানটু অলপ হাই কৰি দিয়ক আমাৰ ভিউৱাৰ্ছসকলক আমি আৰু নানটু আজি প্লেনিং কৰি ইয়াতে আহিছোঁ তো আপোনালোকে ভিডিঅ'টো গোটেইখিনি চাওক এণ্টাৰটেইনমেণ্ট পাব বুলি আশা ৰাখিছোঁ তো দেখাই আছোঁ আমি গোটেইখিনি ভিডিঅ' আপোনালোকে নাপাহৰিব চাবলৈ আৰু যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব তো নানটু আমি ইয়াতে যে আহিলোঁ ইয়াতে আহোঁতে কেনেকুৱা মানে প্ৰব্লেম ফেচ কৰিলে প্ৰব্লেমটো বহুতো আছিলে মানে তাৰ মানে ৰাস্তাৰ যিটো অৱস্থা এইটো মানে ৰাস্তা নহয় এইটো মানে কি কয় নদীৰ আলি বুলি কয় আলি কয় এই বালু চৰ আৰু এই চাওক বালু চৰ এনেকুৱাৰ মাজত তাৰ পৰা গাড়ীখন আনিছে কিন্তু নানটু পালচাৰ হয় বুলি মানে সম্ভৱ আমি দেখা আছো কোনটো গাড়ীত আহিছে পালচাৰ হয় বুলি সম্ভৱ হৈছে এই নানটু ভাইটি কোনটো গাড়ীত আমাক ইয়াতে লৈ আহিছে দেখাই আছো আমি চাওক এই গাড়ীটো লৈ আমি কিন্তু আহিলোঁ এইটো পালচাৰ বুলিয়ে সম্ভৱ মোৰ এভেঞ্জাৰ বুলি কিন্তু নহ'ল এই চাওক এনেকুৱা এইটোৱে হয় না নাই নানটু কওকচোন এইটো হয় পালচাৰ যিটো মানে নানটু কৈ আছে পালচাৰ চব কৰিব পাৰে পানী হওক পাহাৰ হওক মানে কিবা হওক চব পাৰে না তো নানটু বলক আমাৰ ভিউৱাৰ্ছক অলপ দেখাই দিওঁ কেনেকুৱা ঠাই আহক এই চাওক এনেকুৱা ধুনীয়া এটা ঠাই যদি আপোনালোকৰ মন চন বেয়া থাকে এইটো পিকনিকৰ কাৰণেতো বেষ্ট যদি আপোনালোকৰ মন চন বেয়া থাকে এনেকুৱা ঠাইত এদিনৰ কাৰণে আহক মানে 1-2 ঘণ্টাৰ কাৰণে আহক মাইণ্ডটো অট'মেটিকেলি ফ্ৰেছ হৈ যাব চাওক ইমান ধুনীয়া প্লেচ কি ক'ম আৰু এই চাওক প্লেচটো কেনেকুৱা ধুনীয়া এটা প্লেচ এতিয়া নানটু ৰেডি হৈ আছে মই আৰু নানটু ইয়াতে নামিম অলপ এণ্টাৰটেইন আপোনালোকক দিম এই চাওক নানটু ফুল্লি ৰেডি নামিলে নানটু পানী বোলে পুৰা ঠাণ্ডা বোলে চাওক কেনেকুৱা এই চাওক বহুত পৰিষ্কাৰো আছে পানীটো পুৰা চাফা পানী হয় না খাবৰ কাৰণে ভাই এটো মানে সম্ভৱ হ'ব হয় নেকি হয় একদম পৰিষ্কাৰ ইয়াতে কিন্তু ধুনীয়া পিকনিক প্লেচ দেই নানটু পিকনিক প্লেচটো কিন্তু ধুনীয়া ইয়াতে একদম মানে কি ক'ম আৰু নানটু কি মজা পানীবিলাক ওপৰত দি আছে চাওক পুৰা মজা তেওঁ মানে এইটো পিন্ধিয়ে গা ধুৱাই নেকি আজি কি ক'ম আৰু এই চাওক ওৰে পৰি যাবা চাবা ভিজিল
গোটেই ভিজি গ'ল ভিজিলেও কথা নাই ইমান ধুনীয়া ঠাইত আহিছো না নহ'ব তাতে চাওক আপোনালোকে চাইছে গোটেইখিনি চৰ হয় ইয়াতে এই তাতে গছবিলাক আছে ধুনীয়া ধুনীয়া মজা লাগিল আজি চাওক মই মানে বাচিলো নামটো মোক বচাই দিলে মই ইয়াতে ভৰিখন ৰাখিছো জাষ্ট মানে পৰিব গৈছিলো ইয়াতে চাওক এনে এতিয়াও ঘুমাই আছে পাওখন মানে কি কম নানটো মোক বচাই দিলে নহ'লে একদম ধাপাচকে পৰি গ'লো হয় সঁচাই কৈ আছো ইমান ধুনীয়া লাগি আছে না মানে ক'ব লগা একো নাই নানটো মজা মজা আজি যেটো ঠাইত আমি আহিলো নাই চাওক এক্সিলেন্ট হয় এক্সিলেন্ট চাওক ইমান ধুনীয়া এটা ঠাই ইপিনে একদম ফাঁকা ইপিনেও ফাঁকা পানী কিন্তু বেছি নাই চাইছে না কিমান পানী একদম কম পানী কম চাওক কি ধুনীয়া এই চাওক এনেকুৱা ঠাইত যদি মাজে মাজে আহা যায় না বিৰাট ভাল লাগে কিন্তু হয় না নাই বহুত ভাল লাগে বহুত হয় না নাই এনেকুৱা ঠাইত এই তাতে ছোৱালীবিলাক খেলি আছে নানটো কিবা কয় নানটো কি ক'ব মই আৰু কি ক'ম ইয়াতে পানীটো কেনেকুৱা আৰু ঠিকেই আছে কিন্তু মানে যিমানখিনি ধূপ আছে তাতে মানে যিটো কি কয় ছানৰাইজ যিটো হিট ৱেদাৰটো হিট হ'ব লাগে কিন্তু তাতে ঠাণ্ডা আছে ৱেদাৰটো ঠাণ্ডা না ইয়াতে কিন্তু ঠাণ্ডা বিৰাট ঠাণ্ডা হাৱা আহি আছে না হাৱা একদম ধুনীয়া ক'ত লৈ আহিলে নানটো আজি কি কৰিম ভাবি আছিলো তাৰপাছত নানটো মোক ফোন কৰিল ফোন কৰাৰ পিছত নানটো কয় যে দাদা বলক অলপ ফুৰি আহোঁ ক'ত বলক নাযাওঁ ক'ত বা যাওঁ আহি এনেকুৱা এটা বস্তু চাব পাৰিম মানে আশাই কৰা নাছিলোঁ কি ক'ম আৰু এই চাওক আপোনালোকে যদি ভাল লাগে তেনেহ'লে লাইক কৰিব ঠিক আছে তেনেহ'লে মই নেক্সট আৰু কিবা ফুৰিব যাম বাহিৰত তাৰমানে আৰু ভাল ভাল নানটো কৈছে যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব তেতিয়াহ'লে নেক্সট ভিডিঅ'বিলাকত নানটো আৰু ভাল ভাল জেগাত লৈ যাব একচুৱেলি কিন্তু তেওঁ এডভেঞ্চাৰৰ মানুহ হয় তেওঁ বহুত ভাল পায় ঘূৰি বহুত ভাল পায় তেওঁ এনেকুৱা ঠাইত ঘূৰিছে না কি ক'ম বহুত এক্সপিৰিয়েঞ্চ আছে তাৰ ঘূৰাৰ তেওঁৰ কিন্তু এটা চব প্লটো আছে এইটো লৈ ভিডিঅ' আপোনালোকক পাছত দেখাম আমি চাপোৰ্টগা মাৰ্কেটত আছে ধুনীয়া ধুনীয়া কালেকশ্যনো ৰাখে য়ং জেনেৰেশ্যন হয় না অলৱেজ য়ং জেনেৰেশ্যন এইটোৱে মই কৈ আছোঁ বহুতে জানেও অমৃতা ফেশ্বন বুলি জানে অমৃতা ফেশ্বন এইটো লৈ ভিডিঅ' আমি পাছত দিম কাৰণে বহুত স্পেচিয়েল হয় ভাল হয় ভাল পাব চইচবুল পাব বস্তু চাওক আৰু এনেকুৱা ঠাইত নানটো আনিলে আমাৰতো আজি যোৱাৰ ইচ্ছা নাই এইটো ঠাইৰ পৰা এই চাওক এইখন ষ্টাৰ্ট দি আছে চাওক কেনেকৈ যায় এইটোৰ মাজত পালচাৰ বাইক কেনেকৈ চলাই নানটো এই চাওক বাপৰে বাপ এইটো চাইড দি লোৱা নানটো চাওক এই চাওক এক্সিলেন্ট রাইডার হয় এক্সিলেন্ট এ চাওক পাছফালে চাওক না ওরে মজা এইটো চাগে উঠাব পাৰিবা হা নামিম মই হ'ব কোনটো চাইড দি উঠাবা চাওক এনেকৈ উঠাই আছে চাওক বাপ উঠি গ'ল যায় কি ক'ম আৰু এতিয়া আহিলো বাঁচ গাছৰ তলত এই চাওক মই আৰু নানটো আহিলোঁ ইয়াতে ধুনীয়া ঠাই এই বাঁচ গাছ পিছফালে আছে ইমান ধুনীয়া ধুনীয়া মানে চৰাই চাউণ্ডবিলাক আহি আছে না মনটো একদম ফ্ৰেছ হৈ যায় আৰু একদম পিয়'ৰ অক্সিজেন লৈ আছোঁ নানটো ইয়াতে ফ্ৰেছ হৈ যায় মাইণ্ডত যদি কিবা টেনশ্যন থাকে না আপোনালোকে একদম ফ্ৰেছ হৈ যাব কুল মাইণ্ড হৈ যাব সেই চাওক ইমান দূৰৰ পৰা আহিলোঁ এই তাতে নদীখন এই যে এইটো চাই আছে না এইটোত হয় নদীখন এই যিটো তাৰ পৰা নানটো কিন্তু বাইকেদি ইয়াতে আনিল এই চাওক গোটেইখিনি কি ক'ম এনেকুৱা প্লেচ আমাৰ গাঁৱত আমাৰ ওচৰতে হয় মানে ক'ব লগা একো নাই তো যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু যদি নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক ভিডিঅ'টো ইয়াতে শেষ নকৰোঁ আৰু কিবা কিবি দেখাম আপোনালোকক ৰ'ব এই তাতে মাছ মাৰি আছে তো ওচৰত বিল হয় এটা বিল এইটো বিল চাওক পুৰা বোকাৰ ভিতৰত একদম নাঙল সোমাই দি হাল মাৰি আছে চাওক না
ধুনীয়া হে নানটো আহিল দৌৰি দৌৰি কিবা কৰে এতিয়া নানটো কি কৰিবা বোকা এইটোৱেতো ক'লো তুমি নামিবা চাগে ভাবিছিলা চাওক মানে ন্যাচারাল হয় একদম নেচাৰেল আজি আমি একদম নেচাৰেল হৈ আপোনালোকৰ লগত আহিছোঁ নেচাৰেল বস্তু দেখাই আছোঁ ন্যাচারাল পরিবেশ হয় চাওক গাঁও ভিডিঅ'টো ইমানে যদি ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰক লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক বাই বাই লগ হ'ম নেক্সট ভিডিঅ'ত